চেনেল শ্ৰেয়াস ব্লগ আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 31 ডিচেম্বৰ 2022 মানে 2022 শেষৰ দিনটো চ' ৰাতিপুৱা মই ভিডিঅ' বনা নাছিলোঁ বিচনাৰ পৰা ভিডিঅ' বনালোঁ মই যে ঠাইলৈ গৈছিলোঁ ক'ত গৈছিলোঁ সেইটোও জনাম আৰু আমাৰ যোগাৰ হৈ আছে চ' আপোনালোকে চাই থাকক ইয়াতে পকৰি বনাই আছে দুজনে আৰু চিকেন পকৰা হৈ খাওক এটা মানে নাথাকাই পুটুককৈ হ'ল যে মই খাই এটা আমাৰ এটা বেবী হৈ আছে আন এটা বেবী কেনেকৈ সম্বল তেনেকৈ এতিয়া এয়া মাছ এয়া আমাৰ মা আৰু চকুমুটি মুটি নমস্কাৰ আৰু এটা গৰম পানী হ'ব দিছে যি উঠিছে শিল্পী হেপী নিউ ইয়েৰ একবাৰ কৈ দিয়া অঁ হৈ আছে গান বাজি আছে তেতিয়া দেখাইছোঁ ভকুৱা মাছ এতিয়া ধুনীয়াকৈ হালধি নিমখ সানি লৈছে আৰু এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰিব চ' চাই থাকক হেল্ল' এভৰিৱান আৰু এতিয়া আমাৰ মাংস কাটি আছে বেবী বাই চিকেন পকৰা বনাব বোলে তোমাৰ অনুভৱটো কোৱা আজি বছৰে শেষ দিন ভালেই লাগিছে হয় নতুন বছৰ এটা আহিব আৰু নতুন বছৰৰ সকলোলৈকে শুভেচ্ছা থাকিল সকলোৰে ভাল হওক তাৰে কামনা কৰিলোঁ আৰু এয়া মাংস কাটি আছে সৰু সৰুকৈ চিকেন পকৰা বনাব আৰু এয়া মাছ ভকুৱা মাছ আৰু এইবোৰ সকলো যোগাৰ চলি আছে ইয়াতে গাইছ আৰু আমি খাব বহিছোঁ এয়া বহিবাই খাই আছে কেনেকুৱা হৈছে এয়া ব্ৰইলাৰ মাংস দালি চব্জি তাতে পাঠাৰ মাংস আছে মাছ আছে তো ভাত খাই জনাই আছোঁ Nice. আগন্তুক দিনবোৰ ভালে ভালে যায় কালি ৰাতিপুৱা লগ পাই আছোঁ মই এতিয়া কথা ক'ব পৰা অৱস্থাত নাই Tomorrow. মই এনেই বাটাত সোমালোঁ সোমাই কিনে আৰু চেণ্ডেল চাওঁ অলপ মানে চেণ্ডেল চাওঁ ভাল লাগিছে কিন্তু আপোনালোকে প্ৰাইচবিলাক চাব নেকি এয়া চাওক 1300 টকা এটা হৈছে 2000 1700 এইবোৰে কিনো নেকি সৰু বাচ্ছাৰ এইযোৰৰ প্ৰাইচ চাবচোন এয়া 1500 টকা পিন্ধিম আৰু এইযোৰ এই কেকটোৰ দাম জানেনে 95 এইটো 90 এইটো 95 মানুহবোৰে খাই হৈছে মানে এতিয়া মানুহ শুনিছে বাট বহুত ফুল আছিলে ইমান দামী মানুহ হ'ব লাগিব ইয়াতে মই চালা ভিক্ষাৰী আহিছোঁ ইয়াতে খাই পেলাইছোঁ আধা আধি কি যে খাইছে ন ইয়াতে কি ধনী ধনী মানুহবিলাক আহে চব ভৰ্তি মই ক'ত যাম জানেনে চুপাৰ 99 সেইটোৱে মোৰ মানে বেষ্ট খাবলৈ গ'ল খোজকাঢ়ি চাওক দামবিলাক বহুত বেছি চাওক বহুত দাম বস্তু দাম বহুত মা 400 টকা দেহে আন আমি ইমান ধনী মানুহ নহয় তাতে বাহিৰত চুপাৰ 99 লিখা আছে কিন্তু বাহিৰ ভিতৰৰ পিনে একো নাই
চব দামবিলাক বেছি বেছি গাইছ চব বস্তুৰ দাম বেছি খেলি মানুহে কিনক আমি আনি কিনো কি ধুনীয়া বস্তু ন কিন্তু দামটো ধুনীয়া ধুনীয়া 500 টকা ইয়াতে মানুহে বিখ্যাত ট্ৰী যিডালৰ ওচৰত মানে ফটো উঠিবৰ কাৰণে সেইদিনা চিটিজেনৰ দূৰ মানে ডাঙৰ হাহাকাৰ হৈ গৈছিলে চাই লওক এইডাল বিখ্যাত ট্ৰী আৰু এতিয়া বাজিছে 6:48 আৰু মই গণেশগুৰি পাছত খোজকাঢ়ি আছোঁ আৰু ভাইটি আছে ভাইটি ভাবিব খোজ অহা পাব চব গাইজ ঠিক গণেশগুৰিত A few moments later. ঠাইটো মানে জেগাটো এটা মই বিশাল ঘূৰিব আহিছোঁ এতিয়া বহুত মানুহ বৰ্তমান বহুত মানুহ 2,000 years later. চ' হেল্ল' এভৰিৱান আৰু মই আজি নতুন বছৰ বুলি ভাইটি আৰু মই চিটি চেণ্টাৰত ফুৰিবলৈ গৈছিলোঁ তাৰপাছত আহিলোঁ খাই বৈ আহিলোঁ এতিয়া হ'ল যে যিহেতু আজি নতুন বছৰ সকলোকে নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰোঁ বছৰটো যাতে সকলোৰে মংগলভাৱে পাৰ হওক তাকে কামনা কৰিছোঁ যিমান অপাৰ মংগল আছে সকলো দূৰ হওক সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা আৰু যদি মোৰ ভিডিঅ'টো আজি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি আপোনালোকে নতুন মেম্বাৰ হয় তেতিয়াহ'লে তলত থকা ৰেড বাটনটো ক্লিক কৰিব নাপাহৰিব অৰ্থাৎ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ওচৰত থকা বেল আইকনটো দবাব নাপাহৰিব যাতে মই বনোৱা ভিডিঅ' আপোনালোকে প্ৰথমতে পায় চ' ভালে থাকক কুশলে থাকক আকৌ এবাৰ নতুন বছৰ সকলোকে বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ क्यों नहीं राह देखे मनवा